আজি আমি যাম মৃত্যুঞ্জয় মন্দিৰ আপোনালোকে চাই থাকক তেতিয়া এয়া আমি যাবলৈ ওলাই মেলি আজৰি চব আংকেল আমাতছে সদায় ফাৰ্ষ্ট সেইয়া গাড়ী উলিয়াই থৈ দিছে তাত আৰু আমাৰহে ওলাই হোৱা নাই আণ্টি চাই দিয়ক এফালে আমাৰ আণ্টি কেনেকুৱা লাগিছে বাৰু এয়া মায়ে পাত্তাকে নিদিয়ে মোক এইজনী মই ছোৱালীজনী এয়া আংকেলৰ ভিতৰৰ পৰা গৈ পিনি ছানগ্লাছ লৈ আহিলে কেনেকুৱা লাগিছে আমাৰ আংকেলক কমেণ্ট কৰি জনাব বঢ়িয়া লাগিছে এই আংকেলে পিন্ধি মেলি ৰেডি হৈ লৈছে আমি নগাঁও টাউন পালোহি ৰখি লৈছোঁ অলপমান বজাৰ কৰিব গৈছোঁ মিঠাই চানিব গৈছে এইটো হৈছে মহা মৃত্যুঞ্জয় মন্দিৰলৈ সোমোৱা ৰাস্তাটো আমি চাকি লৈ লৈছোঁ এই যে বন্ধ যে কৰি মোক কৈ থৈছোঁ নহয় এয়া আমি চাকি ধূপ জ্বলাই ল'লোঁ ইয়াতে
মন্দিৰৰ দুৱাৰ মাৰি থোৱা আছে 11টা বজাতহে খুলিব আমি প্ৰসাদ ল'ব গৈ আছোঁ বহুতে গৰম পৰিছে সেইকাৰণে আমি ওলাই পিনে আইচক্ৰীম এটা খাই ল'লোঁ চবে এয়া আণ্টিয়ে পুৰা আইচক্ৰীম খাইছে কিবা ল'লে আণ্টি ঘৰত গৈ দেখুৱামগৈ মায়ে ৰ'বলৈ সময় নাই এতিয়া আমি গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ পেহী মানে আংকলৰ ভনীয়ে আমি পালোহি খাই মেলি মই ড্ৰেছ চেঞ্জ কৰিলোঁ কাৰণ যিটো গৰম মেখেলা পিন্ধি থাকিব নোৱাৰি আমি ভাত পানী খাই লৈছোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা একদম বাহিৰে বাহিৰে সিহঁতক ফুৰাবলৈ আনিলোঁ যে মোৰ এই ননদজনী ঘৰলৈ এইজনী তাইৰ ঘৰলৈ লৈ আহিলোঁ আনি পেলাই দুপৰীয়া ভাত সাজ খাই গ'লে এতিয়া আকৌ গা পা ধুই চব এইও একদম ড্ৰেছ চেছ সলাই ল'লে যিহেতু চাদৰ মেখেলা পিন্ধি আহিছিলে আৰু এতিয়া সন্ধিয়া হৈ গ'ল গোটেই দিনটোতো চাদৰ মেখেলা পিন্ধি থাকিব নোৱাৰি ন গতিকে এয়া মানে পেণ্ট আৰু চাৰ্ট লগাই ল'লে লগাই পেলাই এতিয়া আকৌ যাম বাইদেউহঁতৰ ঘৰলৈ আৰু পূৰা নগাঁওখন ফুৰাই আছোঁ আৰু ইহঁতক আৰু এতিয়া বাইদেউহঁতৰ ঘৰলৈ তাত সোমামগৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া চাওক গোটেইকেইজনী একদম ফটো পষ্ট দিয়া নিচিনা কি ধুনীয়াকৈ আমি যাব ওলাইছোঁ পিছে পিছে যামগৈ দেই কাইলৈ যামগৈ দেই আমি জেঠাইহঁতৰ ঘৰ পালোহি মানে আংকলৰ একেবাৰে ডাঙৰগৰাকী বায়েক আমি চাহ তাহ খাই আজৰি আৰু এতিয়া আণ্টি ভাত বনাত লাগি আছে এয়া আণ্টি বনাই আছে আণ্টি কি বনাইছে এয়া মাংস বনাবলৈ লৈছোঁ ছাগলী মাংস এয়া মছলা পগাই আছোঁ আৰু বৌয়ে কি বনাইছে মই পটল ফ্ৰাই কৰি আছোঁ মিক্স মাংস বনাবলৈ দিছোঁ আৰু ন কষ্ট কৰি কৰি পুৰা ঘামি গৈছেগৈ যোৰহাটৰ আলহীক খাবলৈ ন এছিষ্টেণ্ট মোৰ আপুনি কি কৰিছে বনাবগৈ পোৱা নাই এই বৌ ভকৰ চেনেল এটা আছে নামটো কৈ দিয়ক আকৌ আপোনাক চিনি পায় চবে সেইকাৰণে কিটচেনত লগাই দিছে ন মোক আৰু এয়া দেখিছে আলহীখনে আহিলেও একদম কিটচেনৰ জুতিটো মানে এই নিদিয়ে আৰু বনাবলৈ দিয়ে
ইমান ধুনীয়া এয়া বনাই আছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু বৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবে মই দি দিম লিংকটো ডিছক্ৰিপশ্যনত সুদূৰ যোৰহাটৰ পৰা আহিছোঁ কুকৰ সন্ধানত কুক এয়া দুগৰাকী পাইছোঁ মাষ্টাৰ চেফ ভাত পানী ৰেডি হৈ গ'ল আৰু আমি এতিয়া খাব লৈছোঁ এয়া আমি এতিয়া ঘৰ গৈ আছোঁ আহিছে আমি পালোহি আৰু এতিয়া ৰাতি হৈ গ'ল এতিয়া বাজিছে 11:30 আমাৰ আহি পাওঁতে দেৰি হৈ গ'ল সেয়াই বহুত ভাগৰ লাগি আহিছে আৰু টোপনি ধৰিছে ভিডিঅ'টো আজি এনেকৈ সামৰিছোঁ আৰু বাই বাই